আপনার কোন পৰা আহিছে? Sir, we are coming from Dimapur. Dimapur, Aerolabel village. Just morning we come and we all our team. We give our best and we give our all my teams through their support, through their work hard, and today we success and we give our best. So looking forward to best our team, and I wish our team best in life. Thank you. ইয়াতে খেলিব আহি কেনে কেনেকা লাগিছে? Yeah, sir, we are so much glad and we are so much joyful to play here, and our against Bolaram team, they do give their best, but unfortunately game is game, only one, the best team will win, so our team deserve. So thank you so much. কমিটি খানকে কি কব? So all the committee, thank you so much for your loving and support. Thank you so much and God bless. মই প্ৰথমে শাৰদীয় দুৰ্গোৎসৱৰ সকলোকে শুভেচ্ছা জনাইছোঁ। ইয়াত আহি মই যথেষ্ট সুখী হৈছোঁ, যিহেতু ধূপগুৰি প্ৰগতি যুৱ সংঘ ইমান সুন্দৰভাৱে আয়োজন কৰি পেলাই প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। সঁচাকৈ আমাৰ এনেকুৱা ভিক্টোৰিয়া তথা ইণ্টেৰিয়ৰ প্লেজতো পবিত্ৰ খাকুলাৰীৰ নেতৃত্বত ONGCৰ যিটো নেকি প্ৰাইম স্পনচাৰৰ সহযোগত আৰু বিভিন্ন ৰাইজৰ সহযোগত ইয়াত ইমান সুন্দৰকৈ খেল পৰিচালনা কৰিছে। আজি দ্বিতীয়খন খেল ডিমাপুৰ ফুটবল FC বনাম বলোৰাম স্পৰ্টছ SPৰ মাজত অনুষ্ঠিত হৈছে। সুন্দৰকৈ আপোনাৰ নাগালেণ্ড ডিমাপুৰ দলে খেলখন সুন্দৰকৈ প্ৰদৰ্শন কৰিছে আৰু বলোৰামৰ খেলুৱৈসকলক ধুনীয়াকৈ খেলিছে। মই ইয়াত দেখিছোঁ ধূপগুৰি এই মধ্যমপুৰ পঞ্চায়ত এই এলেকাত যথেষ্ট সুনাম অৰ্জন কৰা খেলুৱৈসকল আছে, আৰু আজি প্ৰাক্তন খেলুৱৈসকলো আহি ইয়াত উপস্থিত হৈছে। ছিনিয়ৰ ফুটবলাৰসকলেও ইয়াত আহি সহযোগ কৰিছে, আৰু মই আশা ৰাখিছোঁ যে আগন্তুক দিনতো ইয়াত এনেকৈ ধৰণে সুন্দৰ খেল অনুষ্ঠিত হ'ব। আৰু প্ৰগতি যুৱ সংঘৰ উদ্যোগত যিখন ফুটবল খেল আয়োজন কৰিছে, এই খেলৰ খুব সুন্দৰকৈ তথা স্মুথলি পৰিচালনা কৰাত সকলোৱে সহযোগ কৰিব, আৰু চূড়ান্ত খেলখন আমি সকলোৱে ইয়াত উপভোগ কৰিবলৈ আহিব বুলি মই আশা ৰাখিছোঁ, আৰু সকলো খেলুৱৈ প্ৰেমী ৰাইজক চূড়ান্ত খেলখন উপভোগ কৰিবলৈ আহিবৰ বাবে নিমন্ত্ৰণ জনাইছোঁ। আহি মই জানিবলৈ পাই অতিকৈ সুখী হৈছোঁ যে হিৰ' ডিলাৰ সৰুপথাৰ আমাৰ মানে হিৰ' ডিলাৰ সৰুপথাৰ মানে আৰু TVS মটৰ চাইকেল ডিলাৰ, তেওঁলোকে প্ৰতিটো খেলতেই যিসকল শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গ'লকিপাৰক প্ৰতিদিনে তেওঁলোকে এখনকৈ মানে হেলমেট তেওঁলোকে দি যে ৰাইজে যে মটৰ চাইকেল চলালে হেলমেট পিন্ধিব লাগে তাক মানে সজাগতা আনিছে। তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু ব্লেক টাইগাৰ চিমেণ্ট আৰু ডালমিয়া চিমেণ্ট তেওঁলোকেও ইয়াত জাৰ্চি আৰু খেলৰ সামগ্ৰী দি যথেষ্ট ৰাইজক উৎসাহিত কৰা তথা উঠি অহা খেলুৱৈসকলক উৎসাহিত কৰা আমি দেখিবলৈ পাইছোঁ, আৰু তেওঁলোকৰ এই সহযোগিতা আমি ধন্যবাদ জনাইছোঁ। আৰু ONGCৰ ফালৰ পৰা যিটো নেকি আছাম আৰাকান বেচিন আৰু এই খেলখন পৰিচালনা কৰাত তেওঁলোকে স্পনচাৰ কৰিছে, তাৰ বাবে তেখেতসকলক আমি অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।